ব্যক্তি মোৰ তাতে বা প্ৰত্যেকজন ব্যক্তি মোৰ নিজৰ আচলতে মই কিছু অপ্ৰস্তুত হৈছোঁ আৰু কিছু অভিভূত হৈছোঁ মই কেতিয়াও ভবা নাছিলোঁ যে মই এইখন প্লেটফৰ্মত থিয় হৈ মই এনেকৈ কথা ক'ব লাগিব বা এনেকুৱা কথা ক'বলৈ মোক বাধ্য কৰোৱা হ'ব আচলতে মই এইখন প্লেটফৰ্মৰ পৰা সদায় লক্ষ্মণীপুৰ নৃত্য অলংকাৰ আৰু এতিয়া দেশীবাদ আৰু ভক্তিবাদ আৰু পাঠ সমীক্ষা থাকিবলৈ মই ভাল পাওঁ আৰু বাৰে বাৰে ঘূৰি ঘূৰি এই বৰ্ডখনত মই লিখিবলৈ ভাল পাওঁ আৰু এই বৰ্ডখন এনেকৈ অঁকা থাকিলে মোৰ সদায় খং উঠে আছে কিন্তু আজি মই কাকোৱেই খং কৰিব পৰা নাই বৰ্ডখনত লিখা আছে তথাপিও মই কথাটো ক'ব পৰা নাই কিয় বৰ্ডখন চাফা কৰি থোৱা নাই কাৰণ মোৰ বৰ্ডখনৰ খুব প্ৰয়োজন নহয় কিন্তু আচলতেনো কি ক'ব লাগে মই নিজে বুজি পোৱা নাই একেবাৰে সঁচা কথা ক'বলৈ গ'লে ইয়াত থকা প্ৰত্যেকগৰাকী মোৰ ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰীসমূহ কোনোবা হয়তো মোৰ পুত্ৰসমূহ ভাতৃসমূহ এনেধৰণে আমি এটা সম্পৰ্ক গঢ়ি তুলিছোঁ সম্পৰ্ক গঢ়ি তোলা নাযায় আৰু মই এটা কথা সদায় বিশ্বাস কৰোঁ সম্বন্ধ হ'বৰ কাৰণে তেজৰ সম্পৰ্ক নালাগে তাৰ মই একেবাৰে জ্বলন্ত নিদৰ্শন কাৰণ মোৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত মই নাম নাজানিলেও পাৰ হৈ যোৱা হাজাৰ ছাত্ৰ ছাত্ৰী আছে কাৰণ মই ইয়াত 34 বছৰ দীৰ্ঘকাল মই কেৱল কাজ কামেই কৰি আছোঁ 85ৰ পৰা অগষ্টৰ পৰা আৰু তাৰ আগতেও মই 75 আৰু 10 বছৰ এই বিশ্ববিদ্যালয়খনৰ লগত মই জড়িত হৈ আছোঁ বিভিন্ন প্ৰকাৰে গতিকে বিভিন্ন কাৰণত ইয়াৰ ভিতৰ বাহিৰ মোক সোমাব লগা হৈছে ইয়াৰ কিছুমান উত্তৰণ মই দেখিবলৈ পাইছোঁ এই জালুকবাৰীখনৰ মই সদায় ক্লাছত মই কৰি থাকোঁ এই ঠাইখনৰ বৈশিষ্ট্য কি গতিকে আশা কৰোঁ আৰু মোকো কিন্তু জালুকবাৰী তৈয়াৰ কৰি পঠিয়াইছে যদি মোক কিবা এটা নতুন কামৰ দায়িত্বহে আচলতে দিয়া হৈছে আৰু মোৰ গধুৰ দায়িত্ব এটা দিয়া হৈছে আৰু তাৰ কাৰণে মোক কিন্তু জালুকবাৰীলৈকে প্ৰস্তুত কৰিছে আৰু জালুকবাৰীৰ বাহিৰেও মোক একেবাৰে মই এইটো কথা অকপতেও স্বীকাৰ কৰিছোঁ মোৰ জীৱনৰ কেৰিয়াৰৰ প্ৰতিটো মোৰ পাঠ লাভ হৈছে মই পাঠ গ্ৰহণ কৰিছোঁ এই বিভাগটোৰ মজিয়াত এই কথা মোক সকলোৱে সোধে আপুনিতো সংস্কৃতৰ মানুহ কিয় ইয়াত থাকি গ'ল কিয় অসমীয়া বিভাগত আপুনি কিয় থাকি গ'ল আগতেও ইয়াত মোৰ পষ্টটোত কোনোবাই অংশকালীন অধ্যাপক ৰূপে পাঠদান কৰিছিল অতিথি অধ্যাপক হিচাপে পাঠদান কৰিছিল কিন্তু পদটো সদায় খালী কৰি লয় কিন্তু মই সঁচাকৈ সোমাই পৰিলোঁ আৰু 2-3বাৰ সুযোগ পোৱা স্বত্তেও মই ইয়াৰ পৰা ওলাই যাব নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ সেই সম্পৰ্কে কিন্তু মোৰ হাতত বহুতকেইটা শক্তিশালী যুক্তি আছে কিয় নকৰিলোঁ আৰু সেইবিলাক চব ধনাত্মক যুক্তি ইতিবাচক যুক্তি এই বিভাগটোৰ এটা মুখ আছে বিভাগৰ ঐতিহ্য আছে পৰম্পৰা আছে কিবাকিবি আছে সকলোৱে কয় সেইবিলাক ময়ো জানো জানিলেও জানো কিন্তু মই কওঁ এই বিভাগটোৰ এটা আগতেও কৈছোঁ সাংঘাতিক ধৰণৰ এটা নৈতিক চেতনা আছে এই বিভাগটোৰ মই ক্লাছতো কওঁ প্ৰথম ক্লাছতেই কওঁ সেই চেতনা যাতে অক্ষুণ্ণ থাকে মোৰ পৰৱৰ্তী মই আহিয়েতো থাকিম মই এইটো মোৰেই বিভাগ কিন্তু তথাপি মই মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰীসকলৰ এই কথা কওঁ যাতে বিভাগটোৰ ঐতিহ্য বিভাগটোৰ যি গৌৰৱ মই বহুবাৰ এইটো কথা মই ক্লাছত কওঁ প্ৰথম ক্লাছটোতেতো মই বুজাই দিওঁ আমাৰ বিভাগটোৰ কিখিনি গৌৰৱ তোমালোক অধিকাৰী আৰু তোমালোকে কেনেকৈ সেই গৌৰৱৰ ধ্বজা আগবঢ়াই লৈ যাব লাগিব এই কথা মই আগতেও কৈছোঁ আজি আৰু মই এইখিনি পুনৰুক্তি নকৰোঁ তথাপি মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে মই শুভেচ্ছা জনাইছোঁ মই কৈছোঁ মই বহুত বেছি অভিভূতও হৈ পৰিছোঁ আৰু অপ্ৰস্তুতো হৈ পৰিছোঁ কাৰণ এইটো দিন মোৰ বাবে একেবাৰেই কি ক'ব অপ্ৰত্যাশিতভাৱে অহা দিন কিন্তু আছোঁ মই ইয়াতেই ইয়াৰ
তাৰে এটা অংশ হৈ মই আহিম গতিকে এইবিলাক ফৰ্মেলিটিজ আচলতে একেবাৰে আৱশ্যক নাই তথাপি মই মৰমৰ চিন হিচাপে মই এইখিনি নিশ্চয় মোৰ লগত লৈ যাম তোমালোকে মই ধন্যবাদ জনাইছোঁ আৰু তোমালোকৰ আগৰ বেটছসমূহৰ মই কৈছোঁ যে 85ৰ পৰা মই পঢ়াই আছোঁ মোৰ বহুত অভিজ্ঞতা আছে এই বিভাগটোত এই পাঠদানৰ সময়ত বহুত সময়ত কৰিছোঁ মুঠতে মই এটা মোৰ বৰ আমোদজনক অভিজ্ঞতাৰ কথাও মই তীৰ্থনাথ শৰ্মা বঁটা গ্ৰহণ কৰোঁতে মই কৈছোঁ আছিল মোৰ মনত আছে এই বিভাগৰ ছাত্ৰ ছাত্ৰীবোৰ কি অৱস্থা কেতিয়াবা কৰে তথাপি মই তেওঁলোকক ভাল পাওঁ তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ কাৰণ মোক পঢ়িবলৈ শিকিবলৈ মোক ছাত্ৰ ছাত্ৰীৰ সুযোগ দিছে মোৰ একেলগে কাম কৰা মোৰ সতীৰ্থসকলে মোক সেই সুবিধা দিছে নিজক সম্পূৰ্ণ কৰি গঢ়ি তুলিবলৈ সম্পূৰ্ণ এতিয়াওতো নিশ্চয় হোৱা নাই কিন্তু মই সকলোৰে পৰা শুভেচ্ছা বিচাৰিছোঁ যাতে মোৰ এই নতুন দায়িত্ব মই ন্যায় সহকাৰে পালন কৰিব পাৰোঁ আৰু যাতে এই বিভাগটোৰ পৰা ওলাই গৈ এই বিভাগটোৰ গৌৰৱ আৰু মান যাতে মই বাহিৰত ৰক্ষা কৰিব পাৰোঁ শুভকামনা বিচাৰিছোঁ আৰু এইখিনিতে গৈ মই যাওঁ বুলিতো নকওঁ মই আহি আছোঁ